আসাম পুলিচত এইবাৰ হাইট কিমান বিচাৰিছে ঠিক আছে কৈ দি আছোঁ। তো আপোনালোকৰ প্ৰথমতে দৌৰাৰ আগতে তো হাইটে জোখা হ'ব ঠিক আছে। ল'ৰা ছোৱালী দুয়োটাৰে কাৰণে ভিডিঅ' হয়। আপোনালোকৰ হাইটটো লাগিব। যদি ল'ৰা হয় চাওক, মই স্ক্ৰীনশ্বট সহকাৰে আপোনালোকক লগাই দিছোঁ। তো কনফিউজনবিলাক যাতে দূৰ হৈ যায় ঠিক আছে, আমি এপ্লাই কৰাৰ আগতে যাতে কনফিডেন্সৰ সৈতে আমি ফিল্ডত যাব পাৰোঁ আৰু ফিল্ডত বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰোঁ ঠিক আছে। সোধাৰ কাৰণে মই বেয়া পাওঁ নাই, ভাল লাগিছে। তোমালোকে সোধা, মই উত্তৰবিলাক দি দিম ঠিক আছে। যি কনফিউজন আছে ইয়াতে দূৰ হৈ যাব। চাওক, যিখিনি ল'ৰা আছে আপোনালোকে যদিহে আপোনালোকে জেনেৰেল বা OBC MOBC বা SC কেটাগৰীৰ পৰা বিলং কৰা, তেনেহ'লে আপোনালোকৰ হাইট লাগিব 162.5 চেণ্টিমিটাৰ ঠিক আছে। আৰু যদি আপোনালোকে SC আপোনাৰ STH বা STPৰ পৰা বিলং কৰা, তেনেহ'লে আপোনালোকৰ হাইট লাগিব 160 চেণ্টিমিটাৰ ঠিক আছে। আৰু যিখিনি ছোৱালী আছে ছোৱালীখিনিৰ হাইটটো চাই লোৱা। ছোৱালীখিনি যদি জেনেৰেল OBC MOBC বা SCৰ পৰা বিলং কৰা, তেনেহ'লে তোমালোকৰ হাইট লাগিব 154 চেণ্টিমিটাৰ। আৰু যদি তোমালোকে STH বা STPৰ পৰা বিলং কৰা, তেনেহ'লে তোমালোকৰ হাইট লাগিব 152 চেণ্টিমিটাৰ। হৈ গ'ল ক্লিয়াৰ। এতিয়া ল'ৰাখিনিসকলক আৰু এটা মানে চেষ্ট মেজাৰমেণ্ট এটা জোখা হয়, যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ভিতৰতে থাকে। আৰু ল'ৰাখিনি যিখিনি চেষ্টটো অনলি ল'ৰাখিনিৰ কাৰণে হয়। আৰু এই চেষ্টটো আপোনালোকে জেনেৰেল OBC MOBC বা SC বা STPৰ পৰা যদি বিলং কৰা, তোমালোকৰ লাগিব 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ড কৰিব লাগিব 5। আৰু যদি STHৰ পৰা বিলং কৰা, তেনেহ'লে তোমালোকৰ চেষ্ট লাগিব 78 চেণ্টিমিটাৰ আৰু ফুলাব লাগিব 5। এতিয়া কুৱেশ্যন হয় যে ফুলাব যদি নোৱাৰে তেনেহ'লে কিবা প্ৰব্লেম হয় নেকি? হয়, ফুলাব নোৱাৰিলেও তোমালোকৰ প্ৰব্লেম হ'ব। 5 চেণ্টিমিটাৰ এক্সপেণ্ড কৰিবই লাগিব। গতিকে তোমালোকে যাতে মানে এতিয়াৰ পৰাই পুছ আপ কৰা বা ধৰি লওক তেনেকুৱা। আৰু ইমান ডাঙৰ কথা নহয় 5 চেণ্টিমিটাৰ ফুলাটো, বহুতৰে 10-12 এনেকৈ ফুলাব পাৰে। তো তোমালোকেও পাৰিবা। এতিয়াৰ পৰাই চেষ্টা কৰি থকা, বেষ্ট দিয়া আৰু বেষ্ট লোৱা। থেংক ইউ।